নমস্কাৰ মই সীমান্ত আপোনালোকে চাইছে সীমান্ত অসম চেনেলটো পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই মুহূৰ্তত মেট্ৰিক দিয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। ইতিমধ্যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ওচৰ চাপি অহাৰ লগে লগে ছাত্ৰ ছাত্ৰীৰ মনত বহুতো প্ৰশ্নৰ উদয় হৈছে যে এইবাৰ আচলতে মডাৰেশ্যনৰ পদ্ধতি কম্পাৰ্টমেণ্টেল পৰীক্ষা বা গ্ৰেছ মাৰ্ক কোনটো বিষয়ত কিমান কেনেকৈ দিয়া হ'ব মই গোটেইখিনি এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাম। তো ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হ'ব, তোমালোকে শেষলৈ চাই থাকিব। তো প্ৰথমতে আমি আলোচনা কৰিম যে এইবাৰৰ পৰীক্ষাৰ ৰিজাল্টত তোমালোকে যদি ছাপ'জ কাৰোবাৰ যদি ৰিজাল্ট এইবাৰ বেয়া হয় তেতিয়াহ'লে তেওঁলোকে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব পাৰিবনে নোৱাৰে বা কম্পাৰ্টমেণ্টেল পৰীক্ষা এইবাৰ অনুষ্ঠিত কৰিবনে নকৰে। তো প্ৰথম কথাটো হৈছে যে এইবাৰো থাকিব কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰু মডাৰেশ্যনৰ পদ্ধতিটো। তোমালোকে যদি কাৰোবাৰ পৰীক্ষাৰ ৰিজাল্ট বেয়াও হয় তোমালোকে কোনো ধৰণৰ হতাহত ভুগিব নালাগে। তোমালোকে যিটো কম্পাৰ্টমেণ্টেল পৰীক্ষা সেই পৰীক্ষাটোৰ দ্বাৰাই তোমালোকে আৰু নেক্সটবাৰ তোমালোকে পৰীক্ষা দিব পাৰিবা। আৰু ছেকেণ্ড কথাটো হৈছে যে গ্ৰেছ মাৰ্ক কেনেকুৱা কি পদ্ধতিত দিয়া হ'ব। তো তোমালোকে জানাই গ্ৰেছ মাৰ্কটো সৰ্বোচ্চ 3টা বিষয়ৰ ওপৰত দিয়া হয়। তো তোমালোকে গ্ৰেছ মাৰ্কটো সকলোৰে বাবে কিন্তু প্ৰযোজ্য নহয়, মই কৈ দি আছোঁ কাৰণ কিয় প্ৰযোজ্য নহয়। ধৰি লোৱা কোনোবা এটা ছাত্ৰ বা ছাত্ৰীয়ে যদি গোটেইকেইটা বিষয়তে 6টা বিষয়তে বা 5টা বিষয়তে যদি তেওঁ 70+ বা 60+ যদি পাই গৈছে, যদি কোনোবা এটা পাৰ্টিকুলাৰ ছাবজেক্টত যদি তেওঁ 20 বা 22 বা এনেকুৱা ধৰণৰ মাৰ্ক পায় তেতিয়াহ'লে তেওঁক হয়তো নিদিবও পাৰে গ্ৰেছ মাৰ্ক। আৰু গ্ৰেছ মাৰ্কটো এনেকুৱা এটা বস্তু তেওঁলোকে এটা ডিপেণ্ড কৰে যে যদি কোনোবা ছাত্ৰ বা ছাত্ৰী এজনৰ ধৰি লোৱা গোটেইকেইটা ছাবজেক্টতে মানে মাৰ্ক কমি আহিছে, 30 পাইছে, কোনোবা এখনত 35 পাইছে বা কোনোবা এখনত 40 পাইছে, যদি তেনেকুৱা ছাত্ৰ বা ছাত্ৰীয়ে যদি কোনোবা এটা ছাবজেক্টত ধৰা 22 বা 20 পায় তেতিয়াহ'লে হয়তো দিব পাৰে তেওঁলোকক গ্ৰেছ মাৰ্কটো। গ্ৰেছ মাৰ্কটো তেনেকুৱা পদ্ধতিত দিয়া হয়। তো আশা কৰোঁ তোমালোকৰ পৰীক্ষা সকলোৰে ভাল হওক। এইটো ভিডিঅ' এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰি দিবা আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ। জয় অসম।